ৰিয়ান পৰাগে টিম ইণ্ডিয়াত এই ভূমিকাৰ বাবে নিজকে নিখুঁত বুলি বিবেচনা কৰে কয় এয়াই মোৰ লক্ষ্য যদি আপুনিও জানিব বিচাৰে ক্ৰিকেট নিউজ ৰিপৰ্টাৰৰ কোনটো প্ৰশ্নত ৰিয়ানে এই কথা এনেদৰে প্ৰকাশ কৰে তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক লগতে ভিডিঅ'টো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক বেল আইকনটো টিপক আৰু নটিফিকেশ্যন অলত ক্লিক কৰিবলৈ নাপাহৰিব ইণ্ডিয়া এ টিম আৰু ইণ্ডিয়া ক্ৰিকেট টিমত সুযোগ পাবলৈ হলে এটাই ৰাস্তা আছে হেতু হল মুস্তাক আলী ট্ৰফি মুস্তাক আলী ট্ৰফি কোৱাৰ্টাৰ ফাইনেলত অসমৰ ৰিয়ান পৰাগে যি ধৰণে বেটিং কৰিছিল হেয়া দেখি সকলোৱে স্তম্ভিত হৈ পৰিছে লগতে IPLত ৰাজস্থান ৰয়েলছৰ বাবে ৰিয়ানে কিছুমান স্মৰণীয় ইনিংছ খেলিছে কিন্তু এই ইনিংছটো একেবাৰে পৃথক অসমৰ বেটছমেন ৰিয়ান পৰাগে বেট আৰু বল দুয়োটাৰে টিমলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে বেটিং অলৰাউণ্ডাৰ এই খেলুৱৈজনে প্ৰথমে ইণ্ডিয়া এ টিমত আৰু তাৰ পিছত টিম ইণ্ডিয়াত স্থান পোৱাৰ ওপৰত দৃষ্টি ৰাখিছে বৰ্তমান টিম ইণ্ডিয়াই টপ অৰ্ডাৰত এনে বেটছমেন বিচাৰি আছে যিয়ে ইম্প্ৰভাইজ বলিং কৰিব পাৰে বৰ্তমান ভাৰতৰ টপ অৰ্ডাৰত এনে খেলুৱৈৰ অভাৱ হৈছে যেতিয়া ৰিয়ান পৰাগক এই বিষয়ে সোধা হৈছিল তেওঁ কৈছিল যে তেওঁৰ লক্ষ্য হৈছে এটাই যে টিম ইণ্ডিয়াত কেনেকৈ স্থান লাভ কৰিব পাৰি ক্ৰিকেট নিউজ ৰিপৰ্টাৰে ৰিয়ান পৰাগক প্ৰশ্ন কৰিছিল ভাৰতে এনে এজন খেলুৱৈ বিচাৰি আছে যিয়ে বেটিং আৰু বলিং দুয়োটা কৰিব পাৰে আৰু লোৱাৰ অৰ্ডাৰত দ্ৰুত ৰান সংগ্ৰহ কৰিব পাৰে আপুনি এই সুযোগটো কেনেদৰে চাই ৰিয়ান পৰাগে উত্তৰ দিছিল মই ভাবো মুস্তাক আলী ট্ৰফিত মোৰ বেটিং আৰু বলিং দুয়োটাৰ পাৰফৰ্মেন্স যথেষ্ট ভাল আছিল যদি আমি কোৱাৰ্টাৰ ফাইনেলত জয়ী হৈ আৰু ছেমি ফাইনেলত উপনীত হওঁ তেতিয়া কিছুমান ল'ৰাই আমাৰ অসমৰ টিমৰ পৰা ইণ্ডিয়া এ টিমত খেলিবলৈ সুযোগ পাব কিয়নো ইয়াৰ আগতে আমাৰ অসমৰ টিমটোৱে কেতিয়াও মুস্তাক আলী ট্ৰফিত এনে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল সেয়েহে আমাৰ নাম অহা নাছিল গতিকে এইবাৰ হয়তো মোৰলৈ ইণ্ডিয়া এ টিমৰ পৰা ফোন আহিব পাৰে আৰু তাৰ পিছত অনাগত সময়ত টিম ইণ্ডিয়াৰ হৈ খেলিম বুলি আশা কৰিছোঁ কোৱাৰ্টাৰ ফাইনেল খেলৰ পূৰ্বে এই প্ৰশ্নটো ৰিয়ান পৰাগক সোধা হৈছিল সোমবাৰে অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেল খেলখনত অসমে জম্মু কাশ্মীৰক 7টা উইকেটত পৰাস্ত কৰে য'ত ৰিয়ান পৰাগে 116টা বলত 174 ৰানৰ এক উজ্জ্বল ইনিংছ খেলিছিল জম্মু আৰু কাশ্মীৰে 350 ৰান সংগ্ৰহ কৰিছিল এনে পৰিস্থিতিটো বলিঙৰ সময়ত ৰিয়ান পৰাগে 10 অভাৰত 60 ৰানত এটা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল